হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি মৰ্ণিং ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। আজি হৈছে মাঘ বিহুৰ উৰুকা। আজিতো সকলোৱে মেজি ফুৱাবই আৰু মোৰ ফালৰ পৰা মাঘ বিহুৰ সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিৰ দিনটো আপোনালোকক কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখাই থাকিম। আমাৰ আজি মেজি বনাব। আজি বতৰটো বহুত বেয়া। বিহু সময়ত বতৰটো বেয়া কৰে। ইমান দিনে ভালেই হৈ আছিলে বতৰটো, কিন্তু আজি আকৌ বেয়া হৈ গ'ল। দেখাম দেই। দেখিছেনে বতৰটো কেনেকুৱা? অকণমান ৰ'দ নাই, পোহৰ নাই। বাট এডাল কপা আনিলিগে। আহি আছে। এইটো আমাৰ দেউতা কিমান দূৰৰ পৰা দেখিছেনে খৰি আনি আছে। এইখিনি জেগাতে আমাৰ মেজি বনাব। এয়া বাঁহ সানি থৈছে, 4ডাল খৰি চবখিনি যোগাৰ কৰি থৈছে। এয়া স্কুলে নাযায় দেই, মাকে খেদি স্কুলে পঠাইছে। স্কুল নাযায়, বিহু স্কুল যাবলৈ মন নাই। বস্তু এটা দেখাম দেই। এয়া চাওকচোন, তগৰ ফুল। মাঘ বিহুতে তগৰ ফুল ফুলিলেই আমাৰ বহুত আগতীয়াকৈ। এয়া দেখিছেনে, কলি পেলালেই এজোপা ফুলিবই আৰু। সেয়া আৰু বহুত কলি পেলাইছে। এইটো এটা আৰু কেইবে জেগাতো পেলাইছে কলি। সেয়া মানে সোনকালেই ফুলিব আৰু তগৰ ফুলজোপা। আৰু বহুত ডাঙৰ আছিলে, বহুতখিনি কাটি পেলালে, নহবা আৰু বহুত ফুলিলে হয়। মায়ে বৰ ভাল পাইছে। মেজি বনোৱা ষ্টাৰ্ট হৈ গ'ল। মই মানে পাৰ্চেল এটা অৰ্ডাৰ দিছিলোঁ, এইটো আহিছে। এতিয়া আপোনালোককো দেখাম কি আহিছে, আনবক্সিং কৰি দেই। চাই থাকিব ভিডিঅ'টো। দেখিছেনে এইকেইযোৰ জোতা? দেখাম দেই। ধুনীয়া আহিছে জোতাযোৰ। কৈ এযোৰ পিন্ধি দেখাম দেই। ভালে আহিছে। আপোনালোকৰ এনেকুৱা লাগিছে জনাব। আমাৰ মেজি ফুটা ফুটিছে দেই। এটা চাওকচোন বাঁহডাল। মোতকৈও শকতে হ'বগৈ বাঁহডাল। মোৰ হাতটোতকৈও শকত, ইমান ডাঙৰ। দেখাই থাকিম দেই কেনেকৈ কি কৰে আৰু। বাঁহ 4ডাল এতিয়া ধুনীয়াকৈ এডাল ৰছী দি ভালকৈ বান্ধি লৈছে, যাতে 4ডাল বাঁহৰ মাজত ধুনীয়াকৈ খৰিখিনি সোমাই থাকিব পাৰে, যাতে পৰি নাযায় খৰিখিনি ভাগ হৈ। তেনেদৰে এতিয়া এনেদৰে দুডাল তামোলৰ খৰি দি দিছে। ইয়াৰ ওপৰত ধুনীয়াকৈ খৰিখিনি দি ল'ব। এইফালে গুচি আহিলে। এতিয়া ওপৰতহে আহিছে, একেবাৰে তলত
ধুনীয়াকৈ অলপমান জেংখৰি দি দিছে, মানে জুইখিনি তেতিয়া ধুনীয়াকৈ জ্বলি যাব আৰু জেংখৰিখিনি দিলে। তাৰ ওপৰত দুডালমান বাঁহখৰি দি লৈছে, তাৰ ওপৰতহে একেবাৰে এই কাঠখৰিবিলাক ওপৰতহে জাপিব। এতিয়ালৈকে এইখিনি দিলে আপোনালোকক, তাৰপিছত একেবাৰে মেজিটো বনাই শেষ হোৱাৰ পিছতহে আপোনালোকক দেখাম। এতিয়া ধুনীয়াকৈ মই গা পা ধুই ৰেডি হৈ লওঁগৈ, বেলেগ কাপোৰ কানি পিন্ধোগৈ আৰু গা পা ধুই তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ধুনীয়াকৈ গা পা ধুই ভাত পানী খাওঁ, তাৰপিছত দেখাই থাকিম আজি কি কি কৰোঁ কি কি নকৰোঁ। বিশেষকৈ ৰাতি ভাল লাগিব একদম ধুনীয়াকৈ, যেতিয়া মেজি জুই লগাব তাৰপিছত আপোনালোকক সেইখিনি দেখাম দেই ধুনীয়াকৈ। এয়া গা পা ধুই আহি গ'লোঁ ধুনীয়াকৈ ৰেডি হৈ, আৰু এয়া দেখিছেনে আমাৰ মেজি ৰেডি হৈ গ'ল। ভালকৈ দেখাই দিছোঁ মেজিটো আমাক, আঁতৰলৈ গৈ দেখাম দেই। তাৰপৰা আৰু ৰাতিহে দেখাম আৰু একদম জ্বলালে। আপোনালোকক বস্তু দেখাম দেই, আজি আমাৰ ৰাতি খাবলৈ কি আনিছে দেখাম দেই। আমি মানে বেলেগ মাংস নাখাওঁ, মই হাঁহ নাখাওঁ, ছাগলী নাখাওঁ, বেলেগ একোৱে নাখাওঁ, মানে অকল ব্ৰইলাৰ খাওঁ। চাব দেই দেখাম। এইটো কৰক কৰক মাতি আছে। হেল্ল', এতিয়া ৰাতি হৈ গ'ল, এতিয়া আমাৰ খানাৰো যোগাৰ হৈছেগৈ। কি কি যোগাৰ কৰিলে আপোনালোককো দেখাম। ফাৰ্ষ্টতে খানাখিনি দেখাম, তাৰপিছত মেজিৰ ওচৰলৈ যাম, মেজি জ্বলাব, আপোনালোক সেইখিনিও দেখামগৈ। টেবুলক এতিয়া খানাখিনি দেখাওঁ কি কি থৈছেনো তাই। এয়া ফাৰ্ষ্টতে মাংসখিনি অথনিতে দেখাইছিলোঁ আপোনালোকক, ব্ৰইলাৰটো সেইটো তেতিয়া ধুনীয়াকৈ কাটিলে, কাটি পেলাই ইমানখিনি হ'লে বহুত আছে, এয়া 2 কেজি 3 কেজিমানেই হ'ব এয়া। আৰু ইয়াৰ ব্ৰইলাৰ নাড়ী পেটু সেইবিলাক হ'বলা। তাৰপিছত এয়া মছলা আইটেম, মছলা পেকেট দেখিছেনে, আমি বহুত মছলা খাওঁ সেইকাৰণে ইমান সোপা মছলা পেকেট একেবাৰে। আৰু এয়া জিৰা জালুক, তাৰপিছতে নহৰু, আদা আনিব, আদা গছৰ পৰা খান্দি আনিব খিনি। আৰু এয়া পিঁয়াজ আলু এনেকৈ থৈ দিছে, এইবিলাক চব গুচাব লাগিব, ধুব লাগিব। তাৰপিছত আপোনালোকক সেইখিনিও দেখাম পিছত। এতিয়া এইখিনি আমাৰ আজি সুধা মাংসহে দেই, মাছ চাছ একো নাই। আমি মানে মাংস হ'লে বেলেগ বস্তু ইমান খাই ভাল নাপাওঁ, তে এইখিনি আজি আমাৰ খোৱাৰ আইটেম। তাৰপিছত ব'লক আপোনালোকক এতিয়া মেজি দেখামগৈ, মেজি জুই জ্বলাব আৰু ৰাতিও হ'ল যেতিয়া, তে ব'লক। এতিয়া মেজিত জুই লগাবলৈ যোগাৰ কৰিছে আৰু। এয়া জুই জ্বলাইছে, লাহে লাহে জ্বলিব আৰু মেজি। সোমোৱাই দে, তেতিয়াহে জ্বলিব ধুনীয়াকৈ। নোসোমোৱা জেগা ফালি সোমোৱা দিছে, ভালদি নোসোমাই ফালি সোমাই যায় তেনেকৈ। একো নাই, এফালে সোমাব। ফাইনেলি মেজি জ্বলি গ'ল। জ্বলিছে দেই ধুনীয়াকৈ একদম পুৰা। ধুনীয়াকৈ জ্বলিছে ন। এতিয়া আমাৰ মেজি একদম পূৰা জ্বলি আছে, বাঁহডাল পূৰা ঘামি পানী ওলাই গ'লগৈ, কেঁচা যে ইমান ধোঁৱা হৈছে একেবাৰে। খুব পানী ওলাইছে দেই বাঁহডালৰ পৰা, মাজে মাজে ধম ধম ফুটে একেবাৰে, বাঁহৰ গাঁঠিবিলাক ফুটে চাগে।
ইমান ধোৱা। তেনেকৈ ফুটাই নাই, অকণমান দেৰিকৈ ফুটিব। ধুনীয়াকৈ জ্বলিছে কিন্তু একেবাৰে তলৰ পৰা। কিমান কেঁচা খৰিবোৰ জ্বলিছে দেখিছেনে? সেইবিলাক কিমান কেঁচা। বহুত ভয় লাগে মোৰ দেই। তলতে খৰি খৰি আহি আছে, তলৰখিনি জ্বলি গৈছে যে। তাকে আমাৰ খানাটো কি হ'ব এতিয়া? মই নবনাওঁ আজি, তই বনাব লাগিব। আমাৰ খানাটো এইখনতে হ'ব, সেইখনত। এয়া মাংস মানে পুৰি খাবলৈ দেই, আমি এতিয়া মেৰিনেট কৰিম। দি দে হেৰি দে, ৰেড চিলি দে অলপমান, আৰু অকণমান। অঁ, এতিয়া অলপমান গৰম মছলা দিয়া হ'ল। এয়া অলপমান মিট মছলা, আৰু এতিয়া অলপ ধনিয়া পাউডাৰ, অলপমান হৈ যাব। আৰু এতিয়া নেমু চেপি নেমু অলপ চেপি দে। হ'ব, ধেৰ নালাগে, পিছত দিলে হ'ব। অলপমান জিঞ্জাৰ গাৰ্লিক পেষ্ট, অলপমান নিমখ, অলপমান তেল লাগিব। এতিয়া অলপমান নিমখ দিম মই সোৱাদ অনুসৰি। এতিয়া আৰু অলপমান তেল, এসাফৰমান তেল দি দিছোঁ। এতিয়া গোটেইখিনি ধুনীয়াকৈ সানি মেৰিনেট হ'বৰ বাবে আধা ঘণ্টামান ৰাখি দিম। গোটেইখিনি ধুনীয়াকৈ সানি দিম। এনেকৈ সানি থৈ দিলে মানে তেতিয়া পুৰাৰ পিছত খাবলৈ বহুত ধুনীয়া হয় মাংসটো। বেছি লোৱা নাই, অলপমানহে লৈছোঁ। বেছিকৈ মানে পোৰা মাংস খাবও নোৱাৰোঁ। হৈ যাব। এতিয়া এইখিনি ধুনীয়াকৈ ঢাকনা দি আধা ঘণ্টামানৰ বাবে থৈ দিম, কাৰণ বেলেগ মাংস আছে ন, সেইকাৰণে পোৰা মাংস অলপমানহে আৰু টেষ্টৰ কাৰণে। আৰু চাবতে এই বস্তু এটা দেখাম, এইকেইডাল দেখিছেনে? এইকেইডাল মানে বেলেগ শলা নাই যে, সেইকাৰণে মানে ছাতিৰ পৰাখিনি তৈয়াৰ কৰি থৈছোঁ আমি। ছাতিৰ যে দণ্ডিকেইডাল, তাৰপৰা ধুনীয়াকৈ কাটি থৈ দিছোঁ। ইয়াত ধুনীয়াকৈ সুমুৱাই সুমুৱাই পুৰিম পিছত। আপোনালোকেও এইটো বুদ্ধি কৰিব পাৰে এনেকৈ লৈ। ঠিক আছে, তেতিয়া এইখিনি অলপমান সময় ঢাকন দি থৈ দিওঁ। এয়া আমাৰ খানা বনাবলৈ যোগাৰ হৈ গ'ল। এয়া জেগাকণতে বনাম। তো চাগে গৰমহে হ'ব। এইবিলাক নাখাওঁ বাৰু মই। খাব লাগিব। সেইটো মই খাই বেয়া নাপাওঁ ইমান এটা। সেয়া কি? জলকীয়া। অঁ, ধনিয়া আনিব লাগিব। ধনিয়া হৈ আছে একেবাৰে, মাংস ফাদাৰে বনাই আছে। মাংস নহয় আৰু সেয়া মাংসৰ কিবা আহে। আমাৰ মেজি জ্বলি আছে। একদম ধুনীয়াকৈ জুই। মাংস পুৰিবৰ বাবে ৰেডি হৈ গ'ল। প্লাষ্টিকত ভৰাইছে ভাইটিয়ে। ভৰা অকণ মাজতে ভৰা। ইয়াত আকৌ হাৰ্ডি মাংস নিদিয়ে। হাৰ্ডি মাংস আছে নেকি? অঁ, চববোৰ কোমল মাংসই হ'ব লাগিব। ৰেডি হৈ লওক, তাৰপিছত আপোনালোকক দেখাই আছোঁ। ৰেডি হৈ গ'ল, এতিয়া জুইত পুৰিমগৈ ব'ল।
এনেকৈ ধুনীয়াকৈ এখন তেনেকৈ থৈ দিম। একদম গৰমৰ ভাৱ পাই এইবিলাক অঙঠাতে শুকাই যাব ধুনীয়াকৈ। ইডালো দেখিবা, ইডালো এনেকৈয়ে দিম। তাৰপিছত আপোনালোকক দেখাই আছোঁ কি হ'ব। এয়া আমাৰ মাংস পূৰা ৰেডি হৈ গ'ল, এতিয়া খাব লাগে আৰু। এয়া খাবলৈ ৰেডি হৈ গ'ল, দেখিছেনে দেখিবলৈ কিমান ধুনীয়া লাগিছে একেবাৰে। খাবলৈও কিন্তু বহুত মজা আছিলে দেই, এপিচ খাই চাইছিলোঁ, বহুত ধুনীয়া আছে। একদম টেঙা জ্বলা চব সোৱাদ আহিছেতো, বহুত ধুনীয়া লাগিছে খাবলৈ। আমাৰ মাংস ধোৱা ওলাই গৈছে একেবাৰে গৰমত। দেখিছেগৈ আৰু দেই আমাৰ জয়ী নুমাইছে আৰু জ্বলিলে একদম পূৰা। আমি চব বহি আছোঁ আৰু এতিয়া বাহিৰতে গোটেইসোপা। মায়েহঁত বনাই আছে। এয়া মাংস ভাগ কৰিবলৈ লৈছে, চব ধুনীয়াকৈ বহিছে আগফালে। এতিয়া ময়ো বহি লৈছোঁ ধুনীয়াকৈ এয়া খাবলৈ। অঁ, খৰিখিনি বহুত কেঁচা আছিলে যে এতিয়ালৈকে জ্বলি আছে সেইকাৰণে। এয়া মোৰ ভাগত আহি গ'ল মাংস, ভাত, নেমু, এয়া চবলৈকে বাঢ়ি আছে। চবেই খাব আৰু মই খাই দিম। দি দিয়া জোলটো দিবলৈ ইমানকৈ কৈ আছে, জোলটো দি লোৱা ধুনীয়াকৈ। একেবাৰে খাই বৈ হৈ গ'ল। এতিয়া বিহু লাষ্টত বৰষুণ, পুৰা বৰষুণ দিছে, একদম পুৰা বৰষুণতে দি আছোঁ। ইমান কি মানে বতৰটো, এতিয়া বৰষুণ দিব লাগে নেকি বাৰু? বৰষুণ দিলে পাই। বৰষুণ দিলেগৈ আৰু লাষ্টত দি মেজিটো খুৱাবলৈ দিলে আৰু খালি।